এই প্ৰথম লাইনটো কি কৈছিলে পাহৰি বঢ়িয়া কথা এটা ক'লে যে চাকি জ্বলোৱাৰ পিছদিনাখন চাকিটো যাতে লৈ যাব লাগে কাৰণ গা পা ধুই পূৰা ৰেডি এতিয়া দেখিছেনে পূৰা একদম চুলি তুলি ধুই মেলি পূৰা টিপটপ মানুহটো হৈ আছোঁ তো আজি হৈছে কাতি বিহু এতিয়া হৈছে সন্ধিয়া তো আমাৰ চাকি জ্বলালোঁ আমাৰ এইফালে তুলসী তলত তো এতিয়া আমি কি কৰিম আমি যাম কাতি বিহু খাবলৈ বা এজনীৰ ঘৰত আমাৰ বাৰ লগৰ হয় তো মাতি আছে ফোন কৰি আছে বুলি আমি দিনত যোৱা কথা আছিলে যাব নোৱাৰিলোঁ অকণ দেৰি হৈ গ'ল কাৰণে এতিয়া আমি কি কৰিম তালৈ যাওঁ কাতি বিহু খাওঁ আমালৈ ৰৈ আছে বুলি কৈছে ডাঙৰ মানুহ আমি যে তো সেইকাৰণে কি কৰোঁ আমি তালৈ যাওঁ একদম কাতি বিহু খাই থওঁ আপোনালোকৰ ভিডিঅ' একদম স্কিপ নকৰাকৈ চাই থাকিব বুজি পালে ঠিক আছে লগ পাই আছোঁ এতিয়া ভাবিছোঁ বাইকখন লৈ নাযাওঁ বাইকখন বোলো এতিয়া লৈ আহিছোঁ অকণমান কিমান লৈ যাম তো লৈ যাম এতিয়া আমি স্কুটিত যাম একদম শান্তি একদম ধুনীয়াকৈ বহি যাম তো এইফালে পূজা দেৱী যাব এইফালে ওলাই আছে তাই তাৰপিছত আমি যাম ধুনীয়াকৈ কাতি বিহু খাম আৰু আপোনালোকলৈ কাতি বিহু একদম শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো আপোনালোকে একদম স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো একদম চাই থাকক তো এতিয়া আমি পাই গ'লোহি আমি আমাৰ বাৰ লগৰ ঘৰ এইফালে দেখিছেনে আমাৰ বাক তো আমি পাই গ'লে এতিয়া সোমাই যাম মানে দেৰি হৈ গ'ল কাতি বিহু এইফালে চবতে চাকি লগাই থৈ দিছে কাতি বিহু শেষেই হৈ গ'ল তো বাৰ লগৰ হয় তো এতিয়া আমি কি কৰোঁ ভিতৰলৈ সোমাই যাওঁ কাতি বিহু শেষেই হৈ গ'ল যে আমাৰ লাজেই লাগিছে আচলতে সোমাই যাওঁ দেৰি হৈ গ'ল বহুত দেৰি হৈ গ'ল আজি কাতি বিহু যে কাতি বিহুতে আজি কি হ'ল আমি আজি কেক কাটিম বুলি ভাবিলোঁ কেকটোত আকৌ আমি ঘৰত বনোৱা কেক তো মানে কেকটো একবাৰ আপোনালোকক দেখাই দিছোঁ এবাৰ দেখিছে নে কেকটো ঘৰত উপায় নাই কাতি বিহু বুলি এবাৰ আমি কেক কাটিম এইফালে আছে আমাৰ বা এইফালে আছে এইফালে চব আছে আমি কেক কাটিম এই ভণ্টিয়ে কেক কাটিব হেপী কাতি বিহু এতিয়া মোক ফাৰ্ষ্টে নোখোৱা একা খাব খোৱা কাতি বিহু বুলি খোৱা কেক বঢ়িয়া হৈছে ন খাবলৈ সেইটো খাই দিয়ে আমি চাহ খাব লৈছো লাল চাহ এইফালে দিছে কেক পিঠা এয়া নাৰিকলৰ লাৰু নেকি তুমি বনাইছা তাৰপিছত এয়া চানা এইফালে বুট মগু মোৰ লগৰ ছোৱালীজনী ভাগৰ ভণ্টিয়ে বনাইছে অল্পনা হাজৰিকা এইজনী বৰ ধুনীয়া বনাইছে আমাৰ দেই খালে গম পাবা কেনেকুৱা হৈছে খাওঁ মই কৰি এতিয়া মানে বেয়া হৈছে নি আকৌ খাবলৈ নাজানিম টেষ্ট কৰি চোৱা তেতিয়াহে গম পাবা হয় তো আমি এতিয়া খাবলৈ আৰম্ভ কৰোঁ আমি আচলতে খাবলৈ আহিছোঁ ইয়ালৈ কাতি বিহু বুলি লোকৰ ঘৰলৈনো আহোঁ কেলৈ ফুৰিবলৈ নহয় খাবলৈ আহোঁ তেনেকুৱাই কাতি বিহু আমাৰ কাৰণ আমাৰ ঘৰত নাই কাৰণে লোকৰ ঘৰলৈ আমি এতিয়া আহিলোঁ আৰু কাতি বিহু খাবলৈ তো প্ৰথমতে আমি টেষ্ট কৰি চাওঁ কেক ধৰ কেনেকুৱাকৈ মজা পিঠাটো দেখাই দিছোঁ মজা নাৰিকলৰ লাডু বেয়া মজা আৰু পূৰা মজা কাতি বিহু এনেকৈ খাব লাগে মজা তুমি দোকানখনে খুলিবা তাকে ভাবিছোঁ তোমাৰ ভাল লাগিছে নাই খাই কেনেকুৱা লাগিছে আমি আহি পাই গ'লোঁ পথাৰৰ মাজত তো ভাবিলোঁ আজি কাতি বিহু বুলি এবাৰ পথাৰৰ ওচৰৰ পৰা আহোঁগৈ কাৰণ মোৰ অহা দেৰি হৈ গ'ল বুলি চাকি জ্বলাই ৰেডি তো পথাৰৰ এতিয়া কেনেকুৱা হৈ আছে তাকে এবাৰ চাওঁ বুলি আহিলোঁ তো আজি কেলৈ চাকি জ্বলাইছে আপুনি এবাৰ যদি কৈ দিয়ে ৰাইজে ভাল পালেহেঁতেন এবাৰ কৈ দিব কি কাৰণে আজি চাকি জ্বলাই পথাৰত চাকি জ্বলোৱা হয় এই কাৰণেই যাতে পথাৰৰ শস্যবোৰ পোকে নাখায় যাতে ভাল ধৰণে শস্য উৎপাদিত হয় যাতে খেতিয়কৰ ভঁৰাল যাতে উপচি পৰে সেইকাৰণে আমি শস্যৰ ওচৰত এগছি চাকি জ্বলাওঁ সেয়াই আৰু লগতে আজি নতুনকৈ তুলসী পুলি ৰোৱা হ'ল নে পুলি ৰোৱা হয় মানে আজিৰ দিনটোত তুলসী পুলি মানে নতুনকৈ ৰুই তাত বন্তি জ্বলাই পানি বুট মগু দিয়া হয় সৰু ল'ৰা ছোৱালী আহে এনেকৈ নাম গায় ভাল বুলি কয় আৰু বছৰটোৰ কাৰণে সেয়াই আৰু আগৰ দিনততো পথাৰৰ মাজত মানে পথাৰত তেনেকৈ ঔটেঙা আৰু অমিতা কলিৰে চাকি দিয়া হয় মানে কিয় দিয়া হয় মানে যাতে পাছত হাল বাওঁতে যাতে সেই বস্তুটো যাতে মাটিত পৰি পানি পচি যায় তেতিয়া যাতে কষ্ট নহয় সেইটো কাৰণে মানে আগত দিয়া হয় এতিয়া মাটি চাকি মানে তেতিয়া দিবলৈ নিদিয়ে কাৰণ আনিবলৈ পাহৰি থাকে তলত পৰি যায় আৰু সেইকাৰণে দিয়া হৈছিলে আৰু আজিকালিতো মাটি চাকিয়ে ব্যৱহাৰ কৰে মই ভাবোঁ অমিতা আৰু ঔটেঙাই ভাল আমিও মাটি চাকিয়ে ব্যৱহাৰ কৰিছোঁ কাৰণ আমি লৈ যাম কাইলৈ যিসকলে মাটি চাকি দিছে
পথাৰৰ মাজত তেওঁলোকক মাটি চাকি গছ পাছদিনাখন লৈ যাবলৈ কোৱা হ'ল তোমাৰ চেনেলটোৰ জৰিয়তে, কাৰণ পাছত যাতে ট্ৰেক্টৰে হাল বালেও যাতে অসুবিধাৰ সৃষ্টি নহয়, সেইটোৱে। বাই একদম বঢ়িয়া কথা এটা ক'লে যে চাকি জ্বলোৱাৰ পিছদিনাখন চাকিটো যাতে লৈ যাব লাগে, কাৰণ কি আছিলে, কাৰণ কেলে মানে মাটি চাকি গছ মানে যেতিয়া হাল বাব ন, এই মাটি চাকি গছত তেতিয়া মানে হাল বাবলৈ কষ্ট হয় মানে যদি মাটিত থাকে মানে। সেইটোৱে কথা, যদি আপোনালোকে চাকি দিছে পিছদিনাখন আপোনালোকে লৈ যাবলৈ আমি লৈ যাম। একেবাৰে পাহৰি নাই যাব। আমি লৈ যাম, আপোনালোকেও লৈ যাব। একদম ভিডিঅ' এটা ভাল আপোনালোকক এটা জনাৰ কথা এটা ক'লোঁ। আৰু ভিডিঅ'টো আগৰ দিনত কিন্তু ঔটেঙা আৰু হেৰি দিছিল, অমিতা আৰু কল দিছিল, কাৰণ মাটিত পৰিলে যেতিয়া পচি যাব তেতিয়া মানে প্ৰব্লেম নহয় আৰু। এতিয়াতো বাৰু তেনেকুৱা নহয়, এতিয়া এতিয়া নকৰে বাৰু এনেকুৱা। সেইটোৱে। এতিয়া পথাৰৰ মাজতে আছোঁ অকণমান, কাৰণ বেছি দিন নাথাকোঁ, কাৰণ ইয়াত ৰাতি হৈছে যে। এতিয়া আমি ভিতৰলৈ যাওঁ আৰু কিবা খুৱাব চাগে, আমাৰ ভাত চাত খাই মেলি যামগৈ আৰু, নে কি কয়? খুৱাম চিয়'ৰ। এইটো ভাইটি, ই আমাৰ লগতে আহিছে। নামটো ইয়াৰ কৰিলে এবাৰ মই ভাল পালোঁ, দীপজ্যোতি হাজৰিকা। বঢ়িয়া। আমি এতিয়া ইয়াৰ পৰা যাওঁ। এতিয়া আমি ডাইৰেক্ট তালৈ নহ'লে কি জোকে খালে মোৰ ভৰিটো অকণমান, সেইকাৰণে পেণ্টটো মই এনেকৈ কুচাই ল'লোঁ আচলতে।